हेलो एवरीवन, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজতে বুলি আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভালেই পাব। আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে এটা ৰেচিপি ভিডিঅ'। ৰেচিপিটো হৈছে টেঙা মাছ বনাম, মাছৰ টেঙা বনাম থেকেৰা টেঙা দি। কোনে কোনে টেঙা মাছ খাই ভাল পায় কমেণ্টত জনাব। আৰু ব'লক এতিয়া দেৰি নকৰোঁ, বনাই দিওঁ মাছৰ আঞ্জা, মানে টেঙা মাছৰ জোল। আৰু ব'লক এতিয়া বনোৱা আৰম্ভ কৰি দিওঁ। প্ৰথমে মই ধুনীয়াকৈ মাছখিনি এনেকৈ ধুই লৈছোঁ। ধুই লৈ ইয়াতে মই নিমখ হালধি সানি ল'লোঁ। আৰু এইফালে কেৰাহীত গৰম তেলত মাছৰ টুকুৰাকেইটা ফ্ৰাই কৰি ল'বলৈ কাৰণে দি দিছোঁ। মানে ভিডিঅ'টোতো মই আধাৰ পৰাহে ষ্টাৰ্ট কৰিছোঁ। অলৰেডি মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে আৰু বাকী 3 পিচ আছে, ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে মই আলু সিজাই লৈছোঁ। 4টামান আলু, 4টা আলু সিজাই ল'লোঁ। আৰু এইফালে এইকেইটুকুৰ মাছ ফ্ৰাই হোৱাৰ পিছতেই মই ৰেচিপিটো আৰম্ভ কৰি দিম। আৰু এইফালে বইল আলুকেইটা একদম ধুনীয়াকৈ গুচাই ল'লোঁ, বাকলি চাকলি। এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ পিটিকা কৰি দিম। গৰম হৈ আছে বহুত। ইয়াত ধুনীয়াকৈ পিটিকি ল'লোঁ, পিটিকা হৈ গৈছে। আৰু এইফালে এয়া মাছটো হ'ব আৰু ভাজা, মানে ৰঙা ৰঙা হ'ব লাগিব। এতিয়া মোৰ এয়া মাছ ফ্ৰাই কৰা হৈ গ'ল। আৰু এইফালে এইটো কেৰাহীতে মই এতিয়া দি দিম অকণমান সৰিয়হ। ক'লা সৰিয়হ হ'লে বেছি ভাল, যিহেতু আজি মোৰ ওচৰত ক'লা সৰিয়হ নাই, তো সেইকাৰণে মই বগা সৰিয়হকে দি দিছোঁ কেইটামান। 1 চামুচমান দি দিব তেলত। আৰু এয়া দি দিছোঁ কালা জিৰা। কালা জিৰা 1 চামুচমানেই দি দিব। তুমি পূৰা এতিয়া ফুটিব। গেছটো কমাই দিব লাগিব। এতিয়া মই ইয়াত পিটিকি লোৱা আলুখিনি ইয়াতে দি দিম তেলত। এইখিনি ধুনীয়াকৈ দি ফ্ৰাই কৰি ল'ব লাগিব আলুটো অলপ। অলপ সময় ফ্ৰাই কৰাৰ পিছত ইয়াতে মই এড কৰিম নিমখ আৰু হালধি। মই দি দিছোঁ নিমখ, আপোনালোকে নিজৰ জোখমতে দি দিব নিমখটো। মই মোৰ জোখমতে দি দিছোঁ নিমখ। এয়া দি দিছোঁ হালধি গুড়ি, আধা চামুচমান দিছোঁ, বেছি দিয়া নাই। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি অলপ টাইম ফ্ৰাই কৰা হোৱাৰ পিছত ইয়াতে মই দিম অকণমান। আলুখিনি বেছি টাইম ফ্ৰাই কৰিলে মানে কেৰাহীত লাগি ধৰে, তাৰ কাৰণে মই অকণমান পানী দি দিছোঁ ইয়াতে, যাতে আলুখিনি কেৰাহীত লাগি নধৰে। এইফালে মই ইয়াত থেকেৰাখিনি ভিজাই থৈছিলোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ এনেকৈ ভাঙি ল'ম, মিক্স কৰি ল'ম, মানে পানীৰ লগত, নহ'লে টেঙাটো নহ'ব। এনেকৈ মিক্স কৰি ল'ব লাগিব, ভাঙি গুড়া কৰি। আৰু এইখিনি উতল আহে মানে ইয়াতে আৰু এটা বস্তু মই দিম। দি দিছোঁ জিৰা আৰু ধনিয়া গুড়া মিক্স কৰা আছে, দি দিছোঁ ইয়াতে। আৰু 2টা এনেকৈ কেঁচা জলকীয়া ফালি লৈছোঁ। বেছি জ্বলা নিদিওঁ, কাৰণ কিয় মই টেঙা তৰকাৰী বনাইছোঁ। 2টা জলকীয়া ফালি ইয়াতে দি দিলোঁ। আৰু এইখিনি অলৰেডি ধুনীয়াকৈ উতলি হৈছে। এতিয়া মই ইয়াতে দি দিম আমাৰ ৰেডি কৰি থোৱা থেকেৰা টেঙাখিনি। ধুনীয়াকৈ পানীখিনি আৰু টেঙাখিনি গোটেইখিনি দি দিছোঁ। মিক্স কৰি দিলোঁ। একদম ইজি, মানে বহুত সহজ হয় বনাবলৈ, আৰু বেছি সময়ো নালাগে, 10 মিনিটতে হৈ যায়। তেতিয়া এইখিনি উতলিলে ৰেডি হৈ যাব। আৰু আপোনালোকে যদি টেঙাটো বেছিকৈ খাব বিচাৰে তেনেহ'লে ইয়াতে অকণমান নেমু চেপি দিব পাৰে। মোক বেছি টেঙা নালাগে, জোখৰ টেঙাটোৱেই হ'ব, সেইকাৰণে মই নেমু দিয়া নাই। যদি বেছি টেঙা কৰিব বিচাৰে তেনেহ'লে অকণমান নেমু ৰস চেপি দিব পাৰে। আৰু এয়া মোৰ তৰকাৰী ধুনীয়াকৈ উতলি গৈছে। এতিয়া মই ইয়াতে মাছৰ টুকুৰাকেইটা দি দিছোঁ।
আৰু ফাইনেলি হৈ গৈছে মোৰ মাছৰ তৰকাৰী ৰেডি। এতিয়া মই গেছটো অফ কৰি দিম আৰু মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হ'ল। এইয়া মোৰ ৰেডি গৰম গৰম মাছৰ টেঙা। অকণমান টেষ্ট কৰি মই দেখাই আছোঁ কেনেকুৱা হৈছে। এয়া গৰম গৰম মাছৰ টেঙা মই দেখাই আছোঁ টেষ্ট কৰি কেনেকুৱা হৈছে। বহুত টেষ্টি হৈছে, আপোনালোকে ট্ৰাই কৰি চাব। টেঙা একদম জোখৰ আৰু খাবলৈ বহুত টেষ্টি হৈছে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। এতিয়া মই খাই লওঁ।